বছৰে নিযুক্তি হওক, সৰ্বশিক্ষাত কাম কৰি থকা মানুহবিলাক নিয়মীয়া হওক, নিয়মীয়াবিলাকৰ খালী হোৱা পদত আকৌ সৰ্বশিক্ষাত নিযুক্তি হওক, এটা আমি বৃত্তত পেলাই শিক্ষা ব্যৱস্থাটোক মসৃণ কৰাৰ চেষ্টা কৰিছিলোঁ। কিন্তু আজি যদি মোক কোনোবাই সোধে যে নিযুক্তি হ'ল, মেধা ছাত্ৰ ছাত্ৰী শিক্ষক হ'ল, কিন্তু ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ কিমান পৰিৱৰ্তন আহিল? মোৰ এতিয়াও এই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ মোৰ দুখ লাগে যে এই পৰিৱৰ্তনে অসমৰ ছাত্ৰ ছাত্ৰীক স্পৰ্শ কৰিবৰ কাৰণে যিমানটো চেষ্টা হ'ব লাগিছিল, যিমানটো হোৱাৰ প্ৰয়োজনীয়তা আছিল, সেই চেষ্টা কৰবাত নহয় কৰবাত আজিও জতি পৰি ৰৈ থাকিল। যিসকলে নিযুক্তি পত্ৰ এটা টকাও খৰচ নকৰাকৈ নিযুক্তি লৈছিলে, তেওঁলোকে নিজৰ ট্ৰান্সফাৰৰ কাৰণে 50,000, 60,000, 1 লাখ টকালৈকে খৰচ কৰি ব্যৱস্থাটোক আকৌ পংকিল কৰি পেলালে। আমি যদি গংগাৰ পানী কৰবালৈ নমাই অনাৰ চেষ্টা কৰিছো, কোনোবাই আন এটা ফালৰ পৰা আমাৰ গুৱাহাটী মহানগৰীৰ আৱৰ্জনাৰ পানীবিলাক সোমোৱাই দিয়াৰো প্ৰচেষ্টা কৰিলে। এইবাৰ যেতিয়া মই শিক্ষা বিভাগৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক দায়িত্ব দিছিলে, প্ৰথম দিনা চকীত বহিয়ে 550 অকল ট্ৰান্সফাৰ পোষ্টিঙৰ ফাইল মোৰ সন্মুখত দেখি আমি চিন্তা কৰিছিলো যে এই পৰিৱৰ্তন কাৰ বাবে আছিলে? অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সেই পৰিৱৰ্তনত অধিকাৰ নাছিলে নেকি? বহুত ধৰণৰ কথা ওলাই। গৃহ জিলা, কোনখন গৃহ জিলা? মোৰ জন্ম আছিল যোৰহাটত, মোৰ পৰিবাৰ থাকে গুৱাহাটীত, কাম কৰিব লাগে কৰবাত। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জন্ম চাবুৱাত, তেওঁৰ কৰ্মস্থান মাজুলী। এইখন অসমৰ মাজতে মেধাৰ শিক্ষক পাব লাগে ছাত্ৰ ছাত্ৰীসকলৰ অধিকাৰ। যদি চৰ অঞ্চলত চৰৰ শিক্ষক এজনে যদি পঢ়ুৱাব লাগে, যিজন শিক্ষকে হয়তো এতিয়ালৈকে BEd পোৱা নাই, টেট পাছ কৰা নাই, তেতিয়াহ'লে ব্যৱস্থাৰ প্ৰয়োজন কিয় আছিল? নতুন নতুন কথা, যুক্তিৰ শেষ নাই, যুক্তিৰ কোনো অন্ত নাই। যেন ছচিয়েল মিডিয়া, ফেচবুকখন গোটেই যুক্তিৰ সাগৰ কৰিবৰ কাৰণে আমি নিৰ্মাণ কৰিলো। কিন্তু সেই যুক্তিৰ সাগৰত এটা যুক্তি নাহে যে মই কিমান শ্ৰেণী কৰিলো, মই কিমান ক্লাছ কৰিলো। তাক বাদ দি সকলো যুক্তিৰ মহাসাগৰ হৈ পৰিল। কিমান গোচৰ হল, তাত এটা গোচৰতো অভিযোগ নাই যে কোনোবা ৰাজনীতি কৰা ব্যক্তিয়ে টকা খাব খুজিছে, কোনোবা সিলেকশন কমিটিত ভুল আছে। অদ্ভুত যুক্তি। মই টেট পাছ কৰিছো মাদ্ৰাসাত, মোক চাকৰি লাগে প্ৰাথমিক বিদ্যালয়ত। তাত কোনো যুক্তিৰ কোনো অন্ত নাই, যুক্তিৰ কোনো শেষ নাই। মই অমুকটো কৰিছো, তমুকটো কৰিছো, কিন্তু আমি কোনেও বুজি নাপাওঁ যে ব্যৱস্থাটোক যদি আমি বন্ধ কৰি নথওঁ, ব্যৱস্থাটো চলি থাকিলে আমাৰ সকলোৰে সমস্যা সমাধান হ'ব। আজি এই সামান্য নিযুক্তি প্ৰক্ৰিয়াটো আৰম্ভ হোৱাৰ বাবে ছেপ্টেম্বৰত আৰু 10,000 শিক্ষকৰ নিযুক্তি হ'ব। সৰ্বশিক্ষাত খালী হোৱা পদবিলাকত আৰু 5,000ৰ নিযুক্তি হ'ব। অৰ্থাৎ এটা নিযুক্তি প্ৰক্ৰিয়া বন্ধ কৰাৰ কাৰণে 15-20,000 যুৱকে আজি 3টা বছৰত নিযুক্তিৰ পৰা বঞ্চিত হৈ থাকিল। আৰু সেই বঞ্চিত হোৱাৰ সুযোগ লৈ অমুকত শিক্ষক নাই, তমুকত ট্ৰান্সফাৰ, তমুকত পোষ্টিং। আমি কোনেও ব্যৱস্থাটোক সক্ৰিয় কৰিব নোখোজো, ব্যৱস্থাটোক শক্তিশালী কৰিব নোখোজো। মনত অসম প্ৰেমৰ কোনো অভাৱ নাই। এই বছৰত আমি 50,000 নিযুক্তি দিম। 50,000 নিযুক্তি আন স্থানত সম্ভৱ নহয়। আৰক্ষী আৰু শিক্ষা বিভাগত বাদ দি ডাঙৰ নিযুক্তি আন বিভাগত সম্ভৱ নহয়। কাৰণ ষ্টেটৰ যিটো ৰেছপন্সিবিলিটি এজ পাৰ কনষ্টিটিউশ্যন, ষ্টেট লিষ্ট বুলি যাক কয়, ষ্টেট লিষ্টত থকা 3টা ডাঙৰ ছাবজেক্টে হৈছে হেল্থ, এডুকেশ্যন এণ্ড ল এণ্ড অৰ্ডাৰ। এই 3টাক বাদ দি নিযুক্তি সম্ভৱ নহয়। কেতিয়াবা মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেতিয়াবা আমাক ফেচবুকত প্ৰশ্ন কৰে যে নিযুক্তি শিক্ষা বিভাগতে কিয়? নিযুক্তি শিক্ষা বিভাগতে হ'ব। নিযুক্তি আৰক্ষীত কিয়? আৰক্ষী বিভাগতে হ'ব। নিযুক্তি স্বাস্থ্যত কিয়? নিযুক্তি স্বাস্থ্যতে হ'ব। কাৰণ বাকী নিযুক্তি হোৱা বিভাগবিলাক অসম চৰকাৰৰ নিয়ন্ত্ৰণত নাথাকে। কনষ্টিটিউশ্যনৰ ছেপাৰেশ্যন অফ পাৱাৰ্ছত ৰেলত নিযুক্তি হয়, ৰেল ইজ ইন চেন্ট্ৰেল লিষ্ট। পেট্ৰলিয়ামত নিযুক্তি হয়, দে আৰ ইন চেন্ট্ৰেল লিষ্ট।
ষ্টেট লিষ্টত থকা যিকেইটা ছাবজেক্টত নিযুক্তি হ'ব পাৰে, পুলিচ, আৰক্ষী, হেল্থ, এডুকেশ্যন, আৰু তাতেই যদি স্বচ্ছতা আমি আনিব পাৰো, তাতেই সমাজৰ দুখীয়া ল'ৰা ছোৱালীখিনিক তেওঁলোকক আমি আন এটা মাধ্যমলৈ কৰিছো যে আমাৰ দায়িত্বত থকা নিযুক্তিখিনি আমি সম্পূৰ্ণ কৰিব লাগে। ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত আমি আকৌ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন দিম। আপোনালোকে চিন্তা কৰক, ইয়াত আপোনালোকৰ মাজতো 2-এজন কেছ কৰা ল'ৰা ছোৱালী আছে, ইয়াত নাই, অনলাইনত ৰখি আছে। কিন্তু আমি কাক বন্ধ কৰি থৈছিলো? আজি যেই মুহূৰ্ততে আমি খুলিম 7-8 হাজাৰ 10 হাজাৰ ছেপ্টেম্বৰত আমি নিযুক্তি দিব পাৰিম। আপোনালোকৰ 3 হাজাৰ আজি সৰ্বশিক্ষাৰ পৰা ওলাই আহিব, সেই 3 হাজাৰত আকৌ সৰ্বশিক্ষাত আমি নিযুক্তি দিব পাৰিম। অৰ্থাৎ ব্যৱস্থাটোক যদি আমি চলিব দিওঁ, ইলেকশ্যনৰ আগতেই, যিহেতু ইলেকশ্যন শব্দটো সকলোৱে ব্যৱহাৰ কৰে, মাত্ৰ মাৰ্চ আৰু এপ্ৰিল মাহৰ আগতে আমি আৰু 10ৰ পৰা 20 হাজাৰজন ব্যক্তিৰ জীৱনলৈ আমি একোটা সম্ভাৱনাৰ জীৱন এটা আমি নমাই আনিব পাৰিম। কিন্তু তাৰ সেইটোকে যদি নকৰি আমি অহা বছৰটোলৈকে ওলাই যাওঁ, আজি 38 বছৰ হৈ থকা ল'ৰা ছোৱালীখিনি 39 বছৰত ভৰি দিলে তেওঁলোকে আৰু আবেদন কৰিব নোৱাৰা হ'ব। ইয়াত সকলোৰ কাৰণে আছে, খালি আমি এটা বস্তুৱে চিন্তা কৰিব নোৱাৰো যে অকণমান আনজন যদি আগত গৈছে, আনজনক টানি ৰখাৰ যিটো প্ৰৱণতা, সেই প্ৰৱণতাই গোটেই চিষ্টেমটোকে বিশৃংখল কৰি দিয়ে। আৰু বিশৃংখলতা চিষ্টেমৰ পৰা চৰকাৰী নিয়ন্ত্ৰণত, বিশেষকৈ চৰকাৰৰ নথি পত্ৰৰ পৰা ওলাই আহিবৰ কাৰণে হিউমেন এফৰ্ট দি নহয়, তাক ছুপাৰ হিউমেন এফৰ্টৰ প্ৰয়োজনীয়তা হৈ পৰে। আৰু সেইকাৰণে মোৰ আজিও মনত আছে যে সুদীৰ্ঘ 10 বছৰ অসমত শিক্ষক নিযুক্তি হোৱা নাছিল, 90 চনৰ পৰা 2011লৈকে। আৰু যোৱা 18 চনৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ সকলোৰে আপ্ৰাণ চেষ্টা থকাৰ পিছতো মোৰ মনত আছে যে 2018 চনত আমি খুব সম্ভৱ প্ৰথম আমি 16-17 আহি আমি 12,000 ছাত্ৰ ছাত্ৰীক আমি নিযুক্তি দিছিলো। 17-18তো আমি 911 গৰাকীক নিযুক্তি দিছিলো। আৰু সৰ্বশিক্ষা অভিযানৰ অধীনতো 2017-18 7,016, ষ্টেট পুলত 12,488, 18-19 এটা বৰ্ষত আমি এজনো নিযুক্তি দিব নোৱাৰিলো। হয়তো 19-20 পাৰ হৈ গ'লহেঁতেন যদি হিউমেন এফৰ্টটো আমি ছুপাৰ হিউমেন এফৰ্টলৈকে ৰিপ্লেচ নকৰিলোহেঁতেন। আমাৰ প্ৰীতম শইকীয়াৰ পৰা আৰম্ভ কৰি বিজয়া চৌধুৰীৰ পৰা সঞ্জীৱ ভূঞালৈকে সকলোৱে এটা ছুপাৰ হিউমেন এফৰ্ট দিয়াৰ কাৰণে আজি আমি এই দিনটোত আহি উপস্থিত হ'ব পাৰিলো। হিউমেন এফৰ্ট দি হয়তো সেই কাম সম্ভৱেই নাছিল। মই এই কথাখিনি এইকাৰণে আপোনালোকক ক'ব খুজিছো, আমি বিচাৰিছো যে অসমৰ বিশেষকৈ টেট পাছ কৰা শিক্ষকসকল গংগাৰ মানৱ পুত্ৰ হৈ থাকক। যেনেকে ভীষ্মই হস্তিনাপুৰ ৰক্ষাৰ সংকল্পৰে 3টা প্ৰজন্ম পাৰ কৰিছিল, তেনেকে আপোনালোকে অসমৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তনৰ বজ্ৰ কঠোৰ সংকল্পৰে আপোনালোকৰ চাকৰি জীৱনখিনি আপোনালোকে পাৰ কৰক। অমূল্য আনন্দ পোৱা যায়। এটা সময়ত জীৱনে কৰবাত ৰখি যায়, জীৱনে কৰবাত স্তব্ধ হয়। এই পৰিৱৰ্তনটো যদি আমি জীৱন কালত সম্ভৱ কৰিব পাৰো, সেয়া হৈছে প্ৰাপ্তিৰ জীৱন, সেয়া হৈছে আনন্দৰ জীৱন, সেয়া হৈছে সফলতাৰ জীৱন। আৰু যিসকলে গংগাৰ মানৱ পুত্ৰ নহৈ মহানগৰীৰ আৱৰ্জনাৰ লগত নিজক জড়িত কৰিব খোজে, কালি ডিৰেক্টৰ ক'ত, কালি ক'ত ট্ৰেন্সফাৰ কৰিম, কালি ক'ত প্ৰক্সি দিম, কালি ক'ত ফেচবুকত দিম, নিজৰ দুৰ্বলতাখিনি ঢাকিবৰ কাৰণে কাক ক'ত কেনেকে আক্ৰমণ কৰিম, তেনেকুৱা জীৱন আটাইতকৈ অসুস্থ জীৱন। মই হিন্দী চিনেমাত বহুত কেইখন হিন্দী চিনেমা দেখাৰ সৌভাগ্য হৈছিলে, সৰুতে চাইছিলো। কিছুমান পুৰুষে যেতিয়া নিজৰ দায়িত্ব পালন কৰিব নোৱাৰে ঘৰত, তেতিয়া পৰিবাৰক খুব বেছিকৈ গালি গালাজ কৰি থাকে। অৰ্থাৎ নিজৰ দুৰ্বলতা ঢাকাৰ একমাত্ৰ উপায় হ'ল আনক গালি গালাজ কৰি নিজক কৰবাত থৈ দিয়া, যে কোনেও যাতে মোৰ ওচৰত আহিব নোৱাৰে মোৰ দুৰ্বলতাখিনি ঢাকিবৰ কাৰণে। আমি নিজেই জানো মোৰ স্কুলৰ পৰা কিমান ল'ৰাই A+ পালে, মোৰ হাইস্কুলখনৰ পৰা কিমান ল'ৰাই মেট্ৰিক পাছ কৰিলে, মোৰ স্কুলখনত এনৰোলমেণ্ট কিমান। এই প্ৰশ্নখিনি সুধিলে
অহাবাৰ ইলেকশ্যনত চাই লম। এইটোতো উত্তৰ হ'ব নোৱাৰে। এইটো উত্তৰ কেনেকে হ'ব পাৰে? এতিয়া প্ৰাদেশিকৰণৰ কাৰণে আমাৰ ওচৰত মানুহ আহে, ছাৰ এনৰলমেণ্টটো উঠাই দিয়ক। মই বোলো এনৰলমেণ্টটো উঠাই দিয়া মানে? বোলে এনৰলমেণ্টটো নালাগে। বোলে এনৰলমেণ্ট মানে কি বুজাইছে? বোলে নহয় ছাৰ মেট্ৰিকত 6 জন ষ্টুডেণ্ট থাকিব লাগে। মই বোলো কি এনৰলমেণ্টটো উঠাই দিলে কি হ'ব? তাৰমানে তাত ছাত্ৰ থাকিব নালাগে? হয় ছাৰ মানে নহলে আমাৰ প্ৰাদেশিকৰণ নহব নহয়। মই বোলো আৰু অলপ ভালকৈ বুজাই দিয়কচোন। লাষ্টত মই এইটোকে বুজি পাওঁ যে ছাত্ৰ নথকা স্কুল এখনত আমি শিক্ষকক নিযুক্তি দিব লাগে। মোটামুটি এইটো যে ষ্টুডেণ্টৰ কিমান আছে সুধিব নালাগে, কিন্তু শিক্ষক থাকিব লাগে। এতিয়া যদি মানুহে যদি কয় যে মোৰ স্কুলখনত ষ্টুডেণ্ট থাকিব নালাগে, কেৱল মাত্ৰ টিচাৰ থাকিব লাগে, তেনেকুৱা এটা সমাজৰ ফালে যদি আমি যাব লাগে, সেইখন সমাজ শেষ হবৰ কাৰণে কিমান দিন সময় লাগিব? কিমান ব্যক্তিগত বিদ্যালয়ৰ ওচৰত আমি আমাৰ শিক্ষা ব্যৱস্থাক গতাই দিম? আমাৰ কেতিয়াবা সংবাদ মাধ্যমে আমাক কয় যে চৰকাৰে অসমীয়া মাধ্যম ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰিছে। এই চৰকাৰৰ কাৰ্যকালত আজি 25-30 হাজাৰ নিযুক্তি, আৰু শিক্ষামন্ত্ৰী হিচাপে মোৰ শ্বহীদ ফাইলত 1.5 লাখ শিক্ষকৰ নিযুক্তি। কি অসমীয়া ব্যৱস্থা ধ্বংস কৰিবৰ কাৰণে 1.5 লাখ শিক্ষক নিযুক্তি আমি সাক্ষী হৈ থাকিলো নেকি? আজি অসমীয়া মাধ্যম শেষ কৰাৰ কাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহি নিযুক্তি পত্ৰ দিবলৈ ৰৈ আছে নেকি? কিন্তু আমি মাধ্যম এটাক নিযুক্তি দিব পাৰো, কিন্তু ডেলিভাৰী কৰাৰ ৰাস্তা কি? সমাজে ডাক্তৰ বনাব পাৰে, কিন্তু সমাজে ৰোগীক চিকিৎসা কৰিব নোৱাৰে। ডাক্তৰে চিকিৎসা কৰিব লাগিব। সমাজে শিক্ষক নিৰ্মাণ কৰিব পাৰে, কিন্তু ছাত্ৰ ছাত্ৰীক নিৰ্মাণ কৰাৰ দায়িত্ব সমাজে ল'ব নোৱাৰে, সেয়া শিক্ষকসকলে ল'ব লাগিব। শিক্ষা মাধ্যম, চিকিৎসক মাধ্যম। আজি মই গৌৰৱ অনুভৱ কৰো যে কৰবাত নহয় কৰবাত পৰিৱৰ্তনো হৈছে।